তো হে গাইজ আপোনালোক সকলোলৈকে মোৰ নতুন ইউটিউব চেনেল আৰু ফাৰ্ষ্ট ব্লগটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক মৰম দি যাব। তো আজি আমি যাবলৈ ওলাইছোঁ মৰিগাঁও জিলাৰ দেওশাল মন্দিৰলৈ বুলি। তো তাত গৈ আপোনালোক সকলোকে তাত কি আছে কি নাই সকলো এপিছত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আমি পালোহি, ইয়াতে গাড়ী আছে, মই দেখাই আছোঁ গাড়ীখন। ৰ'ব, গাড়ীখন দেখাই আছোঁ, এইখন চাওক গাড়ী। তো এতিয়া আমি গাড়ীত উঠিমগৈ। খুৰীহঁতৰ ঘৰত আহিছোঁ, কিবা এটা কাম আছিলে, কামটো কৰি এতিয়া আমি যাওঁ আৰু উঠোঁগৈ গাড়ীত। এতিয়া চাওক আমি গাড়ীত উঠিলোঁ, এয়া গাড়ী ষ্টাৰ্ট দিলে, এতিয়া যাব ওলাই আছোঁ আৰু বহুত মানুহ উঠিব। আমি গৈ আছোঁ। এতিয়া আমি পালোহি মৰিগাঁও। এজনী বাইদেউ আহিলে, এজনী বাইদেউ আহিলে। তো এতিয়া আমি গৈ আছোঁ, বহুত হুলস্থুল ইয়াত একো শুনা নাপায়। গতিকে তাত গৈ গোটেইখিনি এইটো যে দেখুৱাই আছোঁ, চাই থাকিব। 1 hour later. তো গাইছ এতিয়া আমি পালোহি দেওশাল মন্দিৰ। এতিয়া ইয়াতে আমি চাকি তাকি জ্বলাই লওঁ, তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ। ভিতৰলৈ গৈ আছোঁ, ভিতৰত কি আছে দেখাবলৈ ট্ৰাই কৰিম, যদিহে দেখুৱাব পাৰোঁ, যদিহে নোৱাৰোঁ বেয়া নাপাব। Hi guys. Hi guys. গাইছ আমি ইয়াৰ ভিতৰত পালোহি, পূৰা লাইন পাতিব লগা আছে। নাৰিকলটো কৰিলে খাটি থাকিব চাবি। নাৰিকল তোমাৰ অনুভৱ কোৱা, কেনেকুৱা লাগিছে? তোমাৰ কোৱা? সেয়া দেখিছানে নাই, চবেই লাইনত থিয় হৈ আছে। A few moments later. তো গাইছ এতিয়া আমি আহি পালোহি নিজৰাৰ পৰা। এতিয়া আমি প্ৰসাদ খাইছোঁ। আৰু এইফালে চাওকচোন, এখন শশান এখন ডিপিং কৰিছে পাই। এতিয়া আমি আছোঁ নিজৰা পাৰত। অলপ পাছতে আমি যাম নিজৰা পাৰত, ভিতৰখন চাবলৈ আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে ভাত বনাব, আমি ভাত পানী খাই লাষ্টত পূৰা এনজয় কৰি ঘৰত। এয়া দেখিছে নহয়, ইমান লেতেৰা পৰিৱেশ, কি ক'ব। জাগিৰোডত ইমান লেতেৰা পৰিৱেশ বুলি ভবাই নাছিলোঁ ৰে। এইখন হৈছে নিজৰা পাৰৰ পাৰ্ক নেকি, এইখন কি কয় বোলে, নিজৰা পাৰৰ পাৰ্ক। অঁ ইয়া এইখন পাৰ্কখন। তো আমি চামগৈ তেতিয়াহ'লে তাতে আমি খানা খাম। তো অলপমান এনেই টহল দিছোঁ আৰু ভাল লাগিছে। A few moments later. এতিয়া আমি সোমাইছোঁ নিজৰা পাৰত, মানে কি পাৰ্কত সোমাইছোঁ, টিকেট কাটিলোঁ। তো এতিয়া আমি সোমাই আহিছোঁ, আহক দেখুৱাই আছোঁ চব। গাইছ বহুত কষ্ট মূৰত আহি পেলাই পাইছোঁহি এইখিনি, আৰু বহুত মানে অগাদখীয়া, যাবলৈ বহুত ভয় লাগে। তো গাইছ এইফালে চাওকচোন, মানুহ জুই দিছে বোলে, তাকে ভয়ো লাগিছে। তথাপিও ইহঁতে চাবলৈ গৈছে কাৰণে সাহসকণ গোটাইছোঁ। তো এইফালে মানুহ কৰি দিছে বোলে, হাত কোচ খাইহে, মই দেখা নাই, মই দেখা পোৱা নাই দেই। গাইছ মই নোৱাৰোঁ বাৰু দেই। তো এইকেইটা ধুনীয়াকৈ ডলফিন সজাই থৈছে, পানীত ধুনীয়াকৈ সজাই থৈছে। এতিয়া দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া মূৰ্তি, আৰু এইবিলাক ইমান ধুনীয়াকৈ বৈ থৈছে, ভাল লাগিছে। পূৰা এইকেইজনী কথাত মগ্ন, ধুনীয়া লাগিছে পৰিৱেশটো দেখিবলৈ। ঐ ওপৰত জোলনা আছে, বহোগে ব'ল। এইটো আছে, গম পাইছোঁ, ডাঙৰখিনি এইখিনি। অঁ তো এতিয়া চাওক, এইটো ইমান ধুনীয়াকৈ একদম পূৰা গছৰ শিপা টাইপত বনাইছে, ভাল লাগিছে। এয়া চাওক, পূৰা মজা মজা লাগিছে ৰে। ঐ বহুত ভাল লাগিছে ৰে।
এইবিলাক চাওক এইটো বহুত ডাঙৰ ডাইন'ছৰ হয় চাওক আৰু দেখাই আছোঁ গজব ভাল লাগিছে তো পাছলৈ চাই থাকিব দেখাই আছোঁ চব ইমান মানে ভাল লাগিছে নহয় কি ক'ম আপোনালোকক কিবা থাকি কিবা ভাল লাগিছে মানে এনেকুৱা লাগিছে মই জানো ইয়াতে থাকি যাম এনেকুৱা লাগিছে মানে কি জেগাখিনি ইমান ভাল লাগিছে মোৰ ফটো উঠাই নাই ফটো উঠিবলৈ বহুত বাকিয়া আছে ভাবিছোঁ আগতীয়াকৈ ব্লগটো দেখাই ল'ম আপোনালোকক সকলোখিনি দেখুৱাই লওঁ এতিয়া ওপৰলৈ উঠি গৈ আছোঁ সেইটো চাওকচোন ইমান ডাঙৰ ডাইন'ছৰ পুৰা মজা আছে ইমান ডাঙৰকৈ বনাই থৈছে এতিয়া আমি যাওঁ যাই পেলাই জোলনা অকণমান খেলোঁ তাত মানে খেলিব নিদিলে কাৰণ তাত সৰু ল'ৰা ছোৱালীহে পাৰে ডাঙৰ ছোৱালী মানে নোৱাৰে তো ইয়াত খেলোঁ ইয়াত পাৰিম চাগে সুধি লওঁ তো চাই থাকক তো গাইছ ইয়াত চাওক কিমান মজা লাগিছে কিন্তু ভয়ো লাগিছে বহুতকৈ মানে কি পাছপিনে বহুত দ খাই আছে তো কেনেবাকৈ যদি এইখন ছিগি পেলাই পৰি যাওঁ তেতিয়াহ'লে বহুত ভয় লাগিব তো এতিয়া মানে মই ভয় ভয়কৈ হ'লেও লাহে লাহে জ্বলিছোঁ ই বহুত মানে পাগলৰ নিচিনা যোনটো আমাৰ কেমেৰামেন হয় পাগলৰ টাইপৰ বেছিকৈ নিদিবা তো এতিয়া বাকীখিনি দেখুৱাই আছোঁ চাই এয়া দেখিছে নহয় পূৰা সৰু ল'ৰা ছোৱালী ৰকম পূৰা খেলি আছে এইকেইজনী পাগলীকেইজনী এইজনী হৈছে আমাৰ নিহু তোমাৰ অনুভৱটো কোৱাচোন তোমাৰ অনুভৱ মোৰ ভয়ো লাগিছে ভালো লাগিছে কি ক'ম তাৰপিছত তোমাৰ কোৱা এইজনী হিমু চেম চেম ন আৰু এইজন হৈছে আমাৰ কেমেৰামেনজন আছিলে বহুত পাগলৰ দৰে হেৰ' কোৱাচোন তোমাৰ খবৰ এইজনী হৈছে আমাৰ হিমাক্ষী বাইদেউ মামন আৰু এইজনী হৈছে মোৰ তেজ খাইটিজনী ৰঞ্জন তো এয়া দেখিছে নহয় ভাল লাগিছে ওপৰলৈকে যাম নিশ্চয় যাম এয়া ভয়ত দেখিছে নহয় কেনেকুৱা চিঞৰ বাখৰ চলিছে তো আমি এতিয়া যাম দৌৰলৈ চাই থাকক তো হে গাইছ মই বহুত ডাঙৰ বস্তু এটা দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক চাব হা ৰ'ব দেখাই আছোঁ ডাষ্টবিন গুফা পুৰা ভেকুলী মুখত ডাষ্টবিন পুৰা মজা লাগিছে কিন্তু ইয়াতে একো পেলোৱা নাই বহুত বস্তু পেলাইছে কিন্তু আমি একো পেলোৱা নাই আৰু এয়া চাওক পুৰা ফোনত এয়া দেখিছে নহয় ফটো উঠা চব এয়া চিপকি আৰু এইটো চাওক পুৰা পানী পৰি আছে এইটো বোলে গাইছ এতিয়া মানে কি অৱস্থা বেয়া হৈ গৈছে তাত যে উঠিলোঁ তাৰ উঠাৰ পিছত মানে কি গোটেই মূৰ চুৰ ঘূৰাই আছে এতিয়া ভাবিছোঁ তাকে সি কাছজনীৰ ওচৰৰ পৰা আছোঁ ই যে কাছজনী দেখিছে কাছজনীৰ ওচৰৰ পৰা আহোঁ বুলি ভাবিছোঁ তাকে যাই লওঁ চাই থাকক আহক পুৰা শিলেৰে চব বনোৱা হৈ আছে তাকে চাই লওঁ এই চাওক কি ধুনীয়াকৈ মিহি মিহিকৈ পানী আহি আছে চাওকচোন পানীখিনি দেখিছে কি মজাকৈ আহি আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ প্ৰথম ব্লগ দিছোঁ গতিকে কিবা ভুল হ'ব পাৰে তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব আৰু শেষত আকৌ এটা ব্লগৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই